নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অলপমান জুবিনদাৰ ওপৰত কথা ক'ম, গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে জুবিনদাই ভিডিঅ'টো পায়। এতিয়া প্ৰথম কথা হ'ল, অসমত চাগে জুবিনদাই ছিংগাৰ আছে যাৰ বিতৰ্কৰ সীমা সংখ্যা নাই। কিমান বছৰটোত কিমান বিতৰ্ক হয় তাৰ সীমা সংখ্যা নাই। এতিয়া প্ৰথম কথা হ'ল, জুবিনদাৰ ইমান বিতৰ্ক কিয় হয়? তাৰমানে মই সেই বস্তুটো বুজি নাপাওঁ। মানুহে হিংসা কৰে নে আগবাঢ়ি যোৱাটো নিবিচাৰে নে মানুহজনক বেয়া পায় নে বেলেগ কিবা জেং আছে? মই সেইটোৱেহে বুজি নাপাওঁ। তাৰমানে ইমান কণ্ট্ৰভাৰ্চি কিহৰ কাৰণে হয়? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজি মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো ডাইৰেক্টলি জুবিনদাক মানে ডেডিকেট কৰিয়ে বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব। এতিয়া প্ৰথম কথা হ'ল, যিমান কণ্ট্ৰভাৰ্চি হ'লেও জুবিনদাই একো মাত নামাতে। একচুৱেলি জুবিনদা, আপোনাৰ এইটো ভুল সিদ্ধান্ত। আপুনি একচুৱেলি মাত মাতিব লাগে, কাৰণ আপোনাৰ আজিলৈকে যিমানকেইটা বিতৰ্ক হৈছে মই কিন্তু আপোনাৰ দুখ ক'তো দেখা নাই। একেবাৰে প্ৰথমৰ পৰা যদি আৰম্ভ কৰোঁ, আপুনি সেই একদম 2006 নে 2007 চন মই পাহৰিছোঁ, প্ৰথম আপোনাৰ বিতৰ্ক শুনিছিলোঁ যে আপুনি মানে মোৰ আপোনাৰ দেশ গীতটি ভুলকৈ গাইছে, সেইটো এটা কণ্ট্ৰভাৰ্চি হৈছিলে। তাৰপিছত আপুনি দীপক শৰ্মাৰ শ্ব'ত ক'লে যে সেই গানটো একচুৱেলি তেনেকৈয়ে লিখা আছে, সেইকাৰণে আপুনি সেনেকৈ গাইছিলে, আৰু সেই যিটো অৰিজিনেল গান, সেই গানটো এতিয়াও বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰত সঞ্চিত হৈ আছে। কোনোবাই যদি চাব বিচাৰে গৈ পেলাই চাই আহিব পাৰে। আপুনি দীপক শৰ্মাৰ শ্ব'ত তেনেকৈ ক'লে। তাৰপিছত এটা কণ্ট্ৰভাৰ্চি হ'ল যে আপুনি দুপাত বেলেগ বেলেগ জোতা পিন্ধে। সেইটো পিন্ধিব পাৰে, সেইটো জুবিনদাৰ সেইটো অধিকাৰ, সেইটো গণতান্ত্ৰিক অধিকাৰ, সেইটো পিন্ধিব পাৰে, তাৰ কাৰণে কোনেও একো ক'ব নোৱাৰে। চ' এইবিলাক কণ্ট্ৰভাৰ্চিত আচলতে আপুনি মাত মাতিব লাগে, কাৰণ আপোনাৰ যিহেতু ভুল নাই, গতিকে আপুনি মাত মাতিব লাগে। কাৰণ যদি আপুনি মাত নামাতি বহি থাকে, তেতিয়াহ'লে মানুহবিলাকে মানে বেছি চল পায় আৰু ইমান বেছি বেয়াকৈ কয় নহয়। এই ছ'চিয়েল মিডিয়া অহাৰ পৰা মই দেখিছোঁ ইমান বেছি আপোনাক বেয়াকৈ কয়, মানে আমি একচুৱেলি অনুৰাগীবিলাকে সহ্য কৰিব নোৱাৰোঁ। বেলেগৰ কথা কি মই নাজানো, মোৰ একচুৱেলি সহ্য নহয় তাৰমানে, সেইকাৰণে আপোনাক কথাটো কৈছোঁ। আৰু ইমান বেছি বেয়া বেয়া শব্দ ইউজ কৰে, ইমান বেছি বেয়া মন্তব্য ইউজ কৰে। আপুনি একচুৱেলি অলপমান ছ'চিয়েল মিডিয়াত এক্টিভ থাকক জুবিনদা। মই আপোনাক জুবিন গাৰ্গ হিচাপে কোৱা নাই, মই মানে আপোনাক নিজৰ ঘৰৰ মানুহ হিচাপে কৈছোঁ, আপুনি অলপমান এক্টিভ থাকক। কাৰণ নহ'লে আপোনাক এই মানুহৰ এই কটুবাক্যবিলাকে আপোনাক এদিন শেষ কৰি পেলাব। আপুনি কিমান সহ্য কৰিব? মই জানো আপোনাৰ ধৈৰ্য শক্তি বহুত আছে, কিন্তু আপুনি কিমান সহ্য কৰিব? আৰু য'ত আপোনাৰ একো ভুলেই নাই, আপুনি মঞ্চত খুটা বগাই দিলে, মঞ্চত খুটা বগাই দিয়া কাৰণটো আপুনি কৈ দিছে যে ৰামেশ্বৰ পাঠক ডাঙৰীয়াক দেৰিকৈ মঞ্চত উঠাৰ কাৰণে আপোনাৰ খং উঠি গ'ল, তাৰ কাৰণে আপুনি মঞ্চত বগাই দিলে। সেই কণ্ট্ৰভাৰ্চিটোৱে আৰু মানুহে বেলেগকৈ ল'লে। আপুনি কি বুলি কয়, বিশ্বনাথ চাৰিআলিত মাইক্ৰফোন দলিয়াই দিলে, তেতিয়াও মানুহে কণ্ট্ৰভাৰ্চি কৰি দিলে যে কিয় মাইক দলিয়াব। গতিকে এইবিলাক কথাত আপুনি অলপমান মাত মাতক, আৰু নহ'লে কিন্তু এই মানে কণ্ট্ৰভাৰ্চি কৰাবিলাকে একচুৱেলি কৰিয়ে থাকিব। মই জানো সিহঁতৰ একো কাম বন নাই, কিছুমানে আপোনাৰ পিছত কৰি ভাল পায়, গতিকে আপুনি একচুৱেলি মাত মাতিব লাগে। কাৰণ নহ'লে আপোনাৰ যিখিনি কাম কৰাৰ মানে ধৈৰ্য, সেইখিনিও এটা সময়ত নোহোৱা হৈ যাব তাৰমানে। গতিকে আপুনি মাত মাতাটো মই বিচাৰোঁ তাৰমানে, নহ'লে আপোনাৰ একদম অৱস্থা বেয়া কৰি দিব সিহঁতে। গতিকে ভিডিঅ'টো যদি জুবিনদাৰ কোনোবাই ঘনিষ্ঠ মানুহে চাই আছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু জুবিনদাই যাতে এই ভিডিঅ'টো পায় আৰু দেই, মোৰ সেইটোৱে অনুৰোধ। নমস্কাৰ।